কল্যাণ যোজনা ইয়াৰ অধীনত আজি প্ৰধানমন্ত্ৰীয়ে চিমলাৰ পৰা দেশবাসীক সম্বোধন কৰিছে আৰু ইয়াত প্ৰায় মানে বহুতকেইটা ফ্লেগশ্বিপ মিছন ভাৰত চৰকাৰে চলাই আছে বিশেষকৈ PM কিষাণ মানে তাৰা ধৰক কিমানজনে লাভান্বিত হ'ল যিটো কোৱা হৈছে প্ৰায় 11 কোটি বেনিফিচিয়াৰী ভাৰতবৰ্ষত বোলে লিষ্টেড কৰা হ'ব আৰু প্ৰায় 21,000 কোটি টকা ইয়াত ব্যয় হ'ব কিছুমান বেনিফিচিয়াৰীসকলক আজি লট মেম্বাৰ চাৰ্টিফিকেট দিয়া হৈছে আৰু মোটামুটি প্ৰায় 36,000 বেনিফিচিয়াৰী PMAY-ৰ অধীনত গ্ৰামীণ মিনিষ্টাৰ আৱাস যোজনা অধীনত বেনিফিচিয়াৰীসকলক আজি মানে চেলেক্ট কৰি পেলাই কেইজনমানক অসমত মানে ডেভেলপমেণ্ট চাৰ্টিফিকেট দিয়া হৈছে তাৰ দ্বাৰা প্ৰায় মানে 16টামান আঁচনিৰ কথা উল্লেখ কৰিছে আৰু তাৰ আধাৰত কিষাণসকলৰ কাৰণে আৰু যিসকলক মানে নতুনকৈ জন্ম হোৱা বাচ্চাবিলাকৰ মাতৃৰ কাৰণে আৰু বিশেষকৈ মানে গাঁও অঞ্চলত বসবাস কৰা গৰীবসকলৰ কাৰণে বিভিন্ন আঁচনিবোৰত মানে ডাইৰেক্টলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এটা কানেকশ্যনত থাকিব বিচাৰে আৰু প্ৰধানমন্ত্ৰীয়ে আজি নিজে মানে ডাইৰেক্টলি বেনিফিচিয়াৰীসকলৰ লগত এটা ইণ্টাৰেকশ্যন কৰিছে বহুত আঁচনিৰ মাজত বাক্সা জিলাতো তাৰ মানে যিটো ৰূপায়ণৰ হাৰবিলাক ভাল JGM-টো মোটামুটি জল জীৱন মিছনৰ বাক্সা জিলাত 70% প্ৰায় আছে আৰু যিটো টাৰ্গেট দিয়া হৈছে এনুৱেলি যোৱা বছৰত আমি বিচাৰোঁ PMAY-ৰ যিটো কমপ্লিশ্যন তাতো 74% কমপ্লিট হৈছে ঠিক তেনেকৈ PM কিষাণ এইবিলাক মানে এতিয়া পাৰ্চেণ্ট ৱাইজত ক'ব নোৱাৰিলেও কিন্তু মানে কৃষকসকলে যিটো চৰকাৰী সুবিধা সেইখিনি লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি অহাটো অলপমান কম দেখিবলৈ পাওঁ তো সেইটো এটা সজাগতা আনি পেলাই কৰিব লাগে আৰু এতিয়া ভাৰত যদি উন্নতি হ'ব লাগে আৰু ভাৰতবাসী যদি উন্নতি হ'ব লাগে মানুহবিলাকে আঁচনিৰ দ্বাৰা জড়িত লোনেই হওক মানে আমাৰ মানুহবিলাকৰ মাজত এটা লোন বুলি কোৱাটো মানে ভয় সোমাই যায় মানুহবিলাকৰ মাজত দোকান দিবৰ কাৰণে মাইক্ৰ' ফাইনেন্সৰ কথা আহি গৈছে গভৰ্ণমেণ্টে কিবা যদি গৰীব মানুহবিলাক বিপদত পৰে তাত আঁচনি লৈ পেলাই তেওঁলোকক উদ্ধাৰ नोंथांमोनहा JNM NM नार्सिं फरायनो गोसो दं नामा जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो